আজি প্ৰাণৰ মেলা পাতিছো নতুন নাটক মেলিছো। নমস্কাৰ আননোন FM শিৱসাগৰ প্ৰিয় শ্ৰোতা, কি খবৰ? সকলোৰে নিশ্চয় ভালে থাকক, কুশলে থাকক। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছোঁ আননোন FM শিৱসাগৰত আজিৰ অনুষ্ঠান পত্ৰলেখাৰ প্ৰিয় কবিতা। মৰমৰ শ্ৰোতা, আজি আমাৰ পত্ৰলেখা হৈছে তেজপুৰৰ পৰা বিপাশা দলে। গতিকে আহকচোন আজিৰ পত্ৰলেখাই আমালৈ প্ৰেৰণ কৰা কবিতাটি আমি উপভোগ কৰোঁ। মৰমৰ শ্ৰোতা, আজিৰ পত্ৰলেখাৰ শিৰোনাম সোঁৱৰণি। গতিকে আহক উপভোগ কৰোঁ আজিৰ সোঁৱৰণি। ভাল লগা সময়বোৰ অতীত হ'ল, ল'ৰালিৰ ল'ৰা ধেমালিবোৰ স্মৃতি হৈ ৰ'ল। আজিৰ দিনটোত মোৰ সেই পুৰণা দিনবোৰলৈ বৰ মনত পৰিছে, যিবোৰ দিনত লগৰীয়াসকলৰ সৈতে হাতত শুকান মাটিৰ চপৰা লৈ বোকা আৰু বালিময় ৰাস্তাৰে দৌৰি দৌৰি গৈ নামদাং নদীৰ পাৰতে থকা জামুকজোপাত ফৰমুঠি মাৰি জামুক পৰাৰ সেই সময়খিনিলৈ। আজি বৰকৈ মনত পৰিছে সেইবোৰ দিনলৈ, যিবোৰ দিনত আমি খেলিছিলোঁ মাৰ্বল, খেলিছিলোঁ কড়ি, খেলিছিলোঁ আমি কাবাডী, কুটকুট, পাৰপানী, ৰজা ৰাণী, ধৰা ধৰি, লুকা ভাকু। বাহ, কি যে সুমধুৰ স্মৃতি আছিল সেয়া। নাছিল সেই সময়ত আজিৰ দৰে মোবাইল ফোন, নাছিল সেই সময়ত আজিৰ দৰে পাবজি, ফ্ৰী ফায়াৰ, লুডু। আছিল মাথো এক সুমধুৰ পৰিৱেশ, যি আজি কেৱল কাহিনী যেনহে লাগে। মোৰ এনে লাগে যে আমাৰ এই ল'ৰালিৰ এই কালচোৱাৰ যি স্মৃতি, সেই সুমধুৰ স্মৃতিবিলাক যেন এদিন ইতিহাস হ'ব। আগন্তুক প্ৰজন্মই যেন কিতাপৰ পাতনিত কেৱল পঢ়িবলৈ পাব আমাৰ এই ল'ৰালিৰ সুমধুৰ স্মৃতিবোৰৰ এক কাহিনী বিশেষ। নাপাব সেই সময়ৰ সুমধুৰ সুবাসৰ বাস্তৱিকতা। আজিৰ দুনিয়াত কেৱল দেখা পাওঁ ডিজিটেল। আৰু এক কথা, সেই সময়ত আমি সুগন্ধৰ সুবাস পাইছিলোঁ ৰাঙলী গোলাপৰ। সেই সময়ত আমি গোন্ধৰ সুবাস পাইছিলোঁ আমাৰ পদূলি মুখত থকা শেৱালি জুপিৰ। বহাগৰ আগমনৰ লগে লগে নাহৰৰ সুগন্ধ পাইছিলোঁ, বিদায়ৰ লগে লগে এজাৰ ফুলৰ সুগন্ধ পাইছিলোঁ। কিন্তু বৰ্তমানত সুগন্ধ পাওঁ বিভিন্ন ৰসায়নযুক্ত আধুনিক প্ৰযুক্তিৰ সুগন্ধি, যি বৰ্তমান ক্ৰয় কৰে। আৰু সেই সময়ৰ সুবাসবোৰ কি সুমধুৰ আছিল, আৰু আজিৰ সুগন্ধৰ সুবাসক যদি তুলনা কৰোঁ তেন্তে একোডালেই নাই। এতিয়া মোৰ প্ৰশ্ন হৈছে যে আগন্তুক দিনবিলাকত আমাৰ সেই সুমধুৰ সময়বোৰ, সেই সুমধুৰ প্ৰতিটো ক্ষণ জানো উভতি আহিবনে কেতিয়াবা? সঁচাকৈ আমি অত্যন্ত ভাগ্যৱান। প্ৰিয় শ্ৰোতা, বৰ এক সুন্দৰ কবিতা, নিশ্চয় ভাল লাগিলে নহয় জানো? বৰ এক মন পৰশা কবিতা, অতীতক একেবাৰে সোঁৱৰাই দিলে কবিতাটোৱে। খুব সুন্দৰ, ভাল লাগিলে। গতিকে বিপাশা দলিলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো এনেধৰণৰ কবিতাটি আমালৈ প্ৰেৰণ কৰাৰ বাবে। আগন্তুক দিনতো যেন তেওঁ আমালৈ এনেধৰণৰ কবিতাসমূহ উপহাৰ হিচাপে দি যায়, তাৰে কামনা কৰিলোঁ। মৰমৰ শ্ৰোতা, গতিকে আপোনালোকে পলম নকৰিব। আপোনালোকেও যদি আপোনালোকৰ কবিতাসমূহ আমালৈ প্ৰেৰণ কৰিব বিচাৰিছে, আমালৈ প্ৰেৰণ কৰক তেন্তে 9395594591 নম্বৰত, যিটো বৰ্তমান স্ক্ৰীণত উপলব্ধ হৈ আছে, হোৱাটছআপ যোগে প্ৰেৰণ কৰক। পলম নকৰিব অতি শীঘ্ৰে। ধন্যবাদ। পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। আননোন FM শিৱসাগৰ।